হেল্ল' মানুহসকল, আজি আমি নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমাৰ লগতে আপোনালোকেও ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। মটৰ পনীৰ ঘৰতে কেনেকৈ সহজতে বনাব পাৰি ভিডিঅ'টো চাওঁ আহক। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়। পিঁয়াজ ধুনীয়াকৈ সুন্দৰভাৱে চপ কৰি লৈছোঁ আৰু মই বিলাহী এটা ধুনীয়াকৈ চপ কৰি লৈছোঁ আৰু দুটা পিঁয়াজৰে আধা পিঁয়াজ চপ কৰি লৈছোঁ আৰু ডেৰটা পিঁয়াজ ধুনীয়াকৈ এনেকৈ ৰাখি লৈছোঁ আৰু এটা বিলাহী ধুনীয়াকৈ তেনেকৈ কাটি লৈছোঁ আৰু জলকীয়া আজি মই 3টা লৈছোঁ। জলকীয়া 3টা লৈ ইয়াত ধুনীয়াকৈ ফ্ৰাই পেনটো গৰম কৰি ল'লোঁ। গৰম কৰি লৈ পেলাই ৰিফাইন অকণমান দিলোঁ। ৰিফাইন দি পেলাই কাটি থোৱা ধুনীয়াকৈ ডেৰটা পিঁয়াজ, এটা হাফ পিঁয়াজ ধুনীয়াকৈ অকণমান ভাজিম। আপোনালোকেও এনেদৰে ধুনীয়াকৈ অকণমান ভাজি ল'ব যেতিয়ালৈকে পিঁয়াজৰ ব্ৰাউন কালাৰ নাহে, তেতিয়ালৈকে ধুনীয়াকৈ পিঁয়াজটো ভাজি ল'ব। পিঁয়াজৰ ধুনীয়াকৈ কালাৰ আহি গৈছে, ব্ৰাউন কালাৰ, এয়া আপোনালোকে দেখিব পাৰিছে। এতিয়া মই বিলাহী ইয়াত দি দিম। এটা বিলাহী ধুনীয়াকৈ কাটি থোৱা আছিলে, সেই বিলাহীটো পিঁয়াজৰ লগতে মই দি দিলোঁ আৰু ধুনীয়াকৈ লৰাই দিছোঁ। আৰু মই 3টা জলকীয়া কাটি ৰাখিছিলোঁ, ফালি ৰাখিছিলোঁ, এই 3টা জলকীয়াও ইয়াতে মই এড কৰি দিলোঁ আৰু ধুনীয়াকৈ অকণমান ভাজি ল'ম। হৈ গৈছে প্ৰায় পিঁয়াজ আৰু মই কাজু কেইটামান ৰাখিছিলোঁ, কাজু কেইটামানো ইয়াত এতিয়া ধুনীয়াকৈ দি দিম। মটৰ পনীৰ বনাব ওলাইছোঁ ৰেষ্টুৰেণ্ট ষ্টাইলত, ত' সেইবাবে কেইটামান কাজু ইউজ কৰিছোঁ, ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ থাকিলে দিব পাৰে, নাথাকিলে নিদিলেও কথা নাই। আৰু এতিয়া ধুনীয়াকৈ মই মিক্সাৰত ফ্ৰাই কৰি লোৱা বস্তুখিনি দি দিম। যদি আপোনালোকৰ ঘৰত কাজু ব্যৱহাৰ নকৰে তেতিয়া অকণমান গাখীৰ ব্যৱহাৰ কৰিব। তো হৈ গ'ল, মিক্সাৰত মই দি দিলোঁ। এইটো এতিয়া ঠাণ্ডা হ'বৰ কাৰণে অকণমান সময় ৰাখি দিম। আৰু কেইটামান মটৰ লৈছোঁ আৰু পনীৰটো ধুনীয়াকৈ কিউব ষ্টাইলত কাটি লৈছোঁ। আৰু এতিয়া অনিয়ন চপ, বিলাহী আছে। এতিয়া টাৱাখন আকৌ গৰম কৰি লৈছোঁ, 1 চামুচ ঘিউ দিছোঁ। আপোনালোকেও ঘিউ ব্যৱহাৰ কৰিব পাৰে। ঘিউ আৰু ৰিফাইন নাথাকিলে আপোনালোকে বাটাৰ ব্যৱহাৰ কৰিব। মই বাটাৰ ব্যৱহাৰ কৰা নাই, ৰিফাইন অকণমান দি দিছোঁ। এতিয়া ৰিফাইন আৰু ঘিউখিনি অকণমান গৰম হ'বলৈ দিম। গৰম হোৱাৰ পিছত মই সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি ধুনীয়াকৈ তাত দি দিছোঁ। দি পেলাই পিঁয়াজখিনি অকণমান ভাজি ল'ম। পিঁয়াজৰ অকণমান কালাৰ হোৱাৰ পিছতে সেয়া কালাৰ হৈয়ে গৈছে। ইয়াৰ পিছত মই এতিয়া সৰু সৰুকৈ কাটি থোৱা বিলাহীখিনি, চপ কৰি থোৱা বিলাহীখিনি ইয়াত এড কৰিম। বিলাহী আৰু পিঁয়াজখিনি ধুনীয়াকৈ সুন্দৰভাৱে ভাজি ল'ম। আপোনালোকেও ঠিক এনেদৰে বিলাহী পিঁয়াজখিনি অকণমান ভাজি ল'ব। এতিয়া মই মিক্সাৰত দি থোৱা বস্তুখিনি মিক্সাৰ কৰি ল'ম। বিলাহী, পিঁয়াজ, কাজু, জলকীয়া। মই স্পাইচি ভাল পাওঁ, সেইকাৰণে জলকীয়া 3টা এড কৰিছোঁ। আপোনালোকে আপোনালোকৰ স্পাইচি অনুসৰি এড কৰিব। এতিয়া মই মটৰখিনি দি দিম ধুনীয়াকৈ। এতিয়া বিলাহী, পিঁয়াজ আৰু মটৰখিনি ধুনীয়াকৈ অকণমান সময় ভাজি ল'ম। আপোনালোকৰ এনেকুৱা ফ্ৰাই পেন নাথাকিলে আপোনালোকে ঘৰত কেৰাহীটো বনাব পাৰে, সেইটো কোনো অপশ্যন নাই। দেখিছে ধুনীয়াকৈ মই কৰি লৈছোঁ। এতিয়া মই যিটো পেষ্ট বনাইছিলোঁ পিঁয়াজ, বিলাহী, জলকীয়া, সেই পেষ্টটো ইয়াত এড কৰি দিছোঁ। এড কৰি পেলাই ধুনীয়াকৈ লৰাই দিছোঁ। তাৰপিছত মই 1 ডাব পানী অকণমান ইউজ কৰিছোঁ, কাৰণ অকণমান গ্ৰেভিটো ঠিক হৈছে, পেষ্টটো অকণমান ঠিক হৈ গৈছিলে, সেইকাৰণে অকণমান মই পানী এড কৰিছোঁ। পানী এড কৰি ধুনীয়াকৈ মই লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত অকণমান নিমখ দিছোঁ। নিমখ আপোনালোকৰ সোৱাদ অনুসৰি দিব। অলপমান জিৰা পাউডাৰ দিছোঁ। আৰু কস্তুৰী মেথি পাউডাৰ দিছোঁ, কাৰণ পনীৰৰ বস্তু হয়, পনীৰৰ বস্তু কস্তুৰী মেথি টেষ্টি আহে। কস্তুৰী মেথি পাউডাৰ দিছোঁ আৰু কাশ্মীৰী চিলি পাউডাৰ অলপমান এড কৰিছোঁ কালাৰৰ কাৰণে।
আজি মই ৰেড চিলি দিয়া নাই, কাশ্মীৰী চিলি পাউডাৰ দিছোঁ। কাশ্মীৰী চিলি পাউডাৰ স্পাইচি কম আৰু কালাৰটো আহে, সেইকাৰণে মই কাশ্মীৰী চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। আৰু ইলাইচি পাউডাৰ, ইলাইচি মই পেষ্ট কৰি থোৱা আছিলে, ইলাইচি পাউডাৰ অকণমান দি দিছোঁ। আৰু অকণমান মই চেনি এড কৰিছোঁ, চুগাৰ, অকণমান চুগাৰ এড কৰিছোঁ। কৰি লৈ এতিয়া ধুনীয়াকৈ লৰাই দিম। ধুনীয়াকৈ মটৰ পনীৰৰ কালাৰটো আহি গৈছে, যেনেকৈ আমি ৰেষ্টুৰেণ্ট বা ডাঙৰ হোটেলত গ'লে খাবলৈ পাওঁ, যিটো কালাৰ পাওঁ। এতিয়া মই কাটি থোৱা পনীৰখিনি এড কৰি দিছোঁ। খুব সুন্দৰভাৱে কালাৰটো আহি গৈছে মটৰ পনীৰৰ। অকণমান সময়ৰ কাৰণে মই ঢাকি দিম, 2-3 মিনিটৰ কাৰণে, আৰু জুইটো অকণমান কম কৰি দিম। হৈ গৈছে মটৰ পনীৰ প্ৰায়। এতিয়া মই ঢাকনটো উদঙাই দিলোঁ, দি পেলাই ধুনীয়াকৈ লৰাই দিলোঁ। প্ৰায় হৈ গৈছে মটৰ পনীৰ, আপোনালোকে দেখি আছে। চ' আপোনালোকে কেতিয়াবা ঘৰত বনালেও এনেদৰে হয় নাই সেইটো কমেণ্ট কৰি জনাব। আৰু ইলাইচি পাউডাৰ অকণমান মই শেষত দি দিছোঁ, যিটো ফ্লেভাৰ আনিব আৰু মুখত টেষ্ট আহিব, সেইবাবে লাষ্টত ইলাইচি পাউডাৰ অকণমান দি দিছোঁ। মটৰ পনীৰ হৈ গৈছে আমাৰ। চ' থেংক ইউ ছ' মাছ। এয়া দেখিব পাৰিছে মটৰ পনীৰ, মই অকণমান উলিয়াই দেখাই দিছোঁ। চ' এনেকুৱা ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।